নমস্কাৰ যুদ্ধৰ এটা নতুন খবৰ আৰু খবৰটোক লৈ এটা বিশ্বজুৰি চৰ্চা চলিছে সমগ্ৰ যুদ্ধ যে আমেৰিকা আৰু ইৰাণৰ মাজত ষ্ট্ৰেট অফ হৰমুজ ব্লকেট কৰাক লৈ উত্তেজনা বৃদ্ধি পাইছে ইয়াৰ মাজত এবাৰ এন্ট্ৰি মাৰিছে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ তৰফৰ পৰা বেইজিঙত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকৰ মূল উদ্দেশ্য আছিল আমেৰিকাই যি ষ্ট্ৰেট অফ হৰমুজ ব্লকেট কৰিছে ইয়াৰ বিৰোধিতা কৰা আৰু আমেৰিকাক স্পষ্টভাৱে চীনৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে চীনে কি কৈছে আমেৰিকা কিদৰে ট্ৰাম্পক সকিয়াই দিছে সেয়া জনাম প্ৰথমবাৰলৈ চীনে পোনপটীয়াকৈ আমেৰিকাক বুহাঙুলি দেখুৱাই কৈছে ট্ৰাম্পক বুহাঙুলি দেখুৱাই কৈছে যে ট্ৰাম্পৰ কথা মতে বিশ্ব নচলে আৰু ইৰাণৰ পক্ষত পোনপটীয়াকৈ থিয় দিছে এই বৈঠকত কেৱল যে চীন আছিল এনেকুৱা নহয় এই বৈঠকত চীন ৰাছিয়া UAE আৰু স্পেইন চাৰিখনকৈ দেশ উপস্থিত আছিল আপোনালোকে গম পায় যে স্পেইনে ধাৰাবাহিকভাৱে ইজৰাইলে কৰা কামৰ বিৰোধিতা কৰি আহিছে স্পেইনে ধাৰাবাহিকভাৱে ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আছে স্পেইনে মাত মাতি আহিছে মানৱ অধিকাৰক লৈ সেই স্পেইন এতিয়া জিনপিঙৰ লগত সাক্ষাৎ কৰিছে আৰু এই বৈঠকত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে ৰাছিয়াৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে আমেৰিকাই কৰা সিদ্ধান্তৰ ষ্ট্ৰেট অফ হৰমুজ যি ট্ৰাম্পে বন্ধ কৰিব বিচাৰিছে ইয়াৰ বিৰোধিতা কৰিছে আৰু ডোনাল্ড ট্ৰাম্পেও সিদ্ধান্তক বিৰোধিতা কৰি ৰাছিয়াও এই বৈঠকত মিলিত হৈছে ৰাছিয়াৰ বিদেশ মন্ত্ৰী লেভৰভ নিজে গৈ চীনত উপস্থিত হৈছে ইফালে UAEৰ যিগৰাকী আবুধাবিৰ ক্ৰাউন প্ৰিন্স আছিলে ক্ৰাউন প্ৰিন্সৰ লগতো চীনৰ বৈঠক হয় আৰু তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছে সমগ্ৰ বিষয়টোক লৈ গতিকে চীন ৰাছিয়া UAE স্পেইন এই চাৰিখন দেশৰ মাজত এখন উচ্চস্তৰীয় বৈঠক ষ্ট্ৰেট অফ হৰমুজক লৈ অনুষ্ঠিত হয় এই বৈঠকত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে পোনপটীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰক সমালোচনা কৰে আৰু কৈছে যে মধ্যপ্ৰাচ্যৰ শান্তিৰ বাবে ট্ৰাম্প আৰু আমেৰিকাই যিবিলাক সিদ্ধান্ত লৈছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় পৃথিৱী জংঘল ৰাজৰ নচলিব পৃথিৱীত জংঘল ৰাজ নচলিব ৰুল অফ জংগল নচলিব এয়া চীনৰ তৰফৰ পৰা জিনপিঙৰ তৰফৰ পৰা পোনপটীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ডোনাল্ড ট্ৰাম্পক কোৱা হৈছে যে যি জংঘল ৰাজ চলাই থকা চেষ্টা কৰিছে এয়া কেতিয়াও চীনে মানি নলয় এয়া এটা ডাঙৰ ষ্টেটমেণ্ট মনত ৰাখিব কিয়নো কিছুদিন আগতে বাতৰি প্ৰচাৰ হৈছিল যে চীনে ইৰাণক অস্ত্ৰ এয়াৰ ডিফেন্স দি সহায় কৰিব আৰু ইয়াৰ পাছতেই ট্ৰাম্প জাঙুৰ খাই পৰিছিলে ইয়াক লৈ চীনৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে চীনৰ বিদেশ মন্ত্ৰী স্পোক্স পাৰ্চনে কৈছে এই বাতৰি প্ৰথমতে ভুৱা বুলি কৈছে আৰু এই বাতৰিৰ ওপৰত ভিত্তি কৰি যদি আমেৰিকাই চীনৰ ওপৰত চেংচন লগায় কিয়নো আমেৰিকাৰ তৰফৰ পৰা কৈ থকা হৈছে যে চীনৰ ওপৰত আৰু 50% চেংচন লগোৱা হ'ব চীনে কৈছে যদি আমেৰিকাই চীনৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা বা টেৰিফ নাই বা চেংচন লগায় চীনে ইয়াৰ প্ৰত্যুত্তৰ সমানে দিব আমেৰিকাৰ ওপৰতো টেৰিফ লগাব আমেৰিকাৰ ওপৰতো চেংচন লগাব পোনপটীয়াকৈ চীনৰ বিদেশ মন্ত্ৰী স্পোক্স পাৰ্চনৰ তৰফৰ পৰা আমেৰিকাক স্পষ্টভাৱে সকিয়নি প্ৰদান কৰা হৈছে এই বৈঠকত স্পেইনৰ তৰফৰ পৰা কোৱা হৈছে যে মধ্যপ্ৰাচ্যৰ যি পৰিৱেশ আমেৰিকাই যিবিলাক কাম কৰি আছে ইজৰাইলে যিবিলাক কাম কৰি আছে সেয়া গ্ৰহণযোগ্য নহয় ৰাছিয়াই গৰিহণা দিছে UAE কৈছে যে মধ্যপ্ৰাচ্যত শান্তি উভতি আহিব লাগে অৰ্থাৎ ট্ৰাম্পক কালিয়ে মই কৈছিল যে ট্ৰাম্পক অকলশৰীয়া কৰি এতিয়া বহু ৰাষ্ট্ৰ ওলাই আহিছে আৰু বেইজিঙত অনুষ্ঠিত এই বৈঠকে বহু তাৎপৰ্য বহন কৰিছে ইফালে আপোনালোকে গম পায় যে কালি নিশাৰ পৰা আমেৰিকাই ব্লকেট কৰিছে ষ্ট্ৰেট অফ হৰমুজ কিন্তু আমেৰিকাৰ এই ষ্ট্ৰেট অফ হৰমুজৰ ব্লকেটক চীনে বুহাঙুলি দেখুৱাইছে চীনৰ আমেৰিকাই চেংচন লগাই থোৱা চীনৰ যি জাহাজ আছে ইকনমিক চেংচন লগাই থোৱা বা প্ৰতিবন্ধকতা লগাই থকা চীনৰ জাহাজে ষ্ট্ৰেট অফ হৰমুজ আমেৰিকাৰ ব্লকেট ভাঙি ষ্ট্ৰেট অফ হৰমুজ পাৰ হৈ আহিছে অৰ্থাৎ চীনৰ তৰফৰ পৰা কোৱা হৈছে যদি আমেৰিকাই বাধা দিয়ে মুখামুখিকৈ চীনে আমেৰিকাৰ লগত সন্মুখীন হ'ব গতিকে এই যি প্ৰক্ৰিয়া বা যি পৰিৱেশ ট্ৰাম্পে সৃষ্টি কৰিব বিচাৰিছে তাক লৈ বিশ্বৰ পৰিৱেশ অধিক জটিল হ'ব পাৰে আৰু চীন ৰাছিয়াৰ নিচিনা দেশে কৈছে যে ট্ৰাম্পৰ কথা আৰু আমি বেছি দিন শুনি নাথাকো আমি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিম গতিকে এই জাহাজখন ওলাই অহা বিষয়টো যথেষ্ট সিগনিফিকেন্ট এয়া হৈছে নতুন আপডেট চীনৰ তৰফৰ পৰা এই কথা স্পষ্টভাৱে প্ৰকাশ কৰি দিয়া হৈছে গতিকে আগন্তুক সময়ত এই বিষয়বিলাকে কোন দিশে গতি কৰে ৰাছিয়া চীনে কি সিদ্ধান্ত গ্ৰহণ কৰে স্পেইনে কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰিব কিন্তু এটা কথা সুনিশ্চিত আমেৰিকাই নিজৰ দমত বা নিজৰ খেয়াল খুচিমতে যদি বিশ্বক নিয়ন্ত্ৰণ কৰিব বিচাৰে এই প্ৰতিবাদ আগন্তুক সময়ত ইয়াতকৈও বৃদ্ধি পাব এইসমূহ আছিলে যুদ্ধৰ নতুন আপডেট আৰু চীনৰ এই ভূমিকাক লৈ প্ৰেক্ষাপট যে সলনি হ'ব সেয়াও সুনিশ্চিত এই বিষয়টোক লৈ আপোনালোকে কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ